নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ গৈ আছোঁ আমাৰ যোৰহাটৰে এখন ঠাইলৈ য'ত পূজা হৈ আছে। তেন্তে পলম নকৰি যাওঁচোন আহক। এনাউন্স কৰিয়ে আছে। হয়, বৰ্তমান মই আহি পাইছোঁহি যোৰহাট জেল ৰোডত থকা ৰাইন' হলৰ সমীপত শান্তি ভৱন অৰ্থাৎ ব্ৰহ্মকুমাৰী, য'ত জীৱন্ত দুৰ্গাৰ দৰ্শন কৰিবলৈ কৰা হৈছে দুৰ্গা পূজাৰ উপলক্ষে। জীৱন্ত দুৰ্গাৰ দৰ্শন কৰিবলৈ ময়ো প্ৰথমবাৰ আহিছোঁ, গতিকে যথেষ্ট এক্সাইটেড হৈ আছোঁ। সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ, গতিকে আপোনালোকেও চাওকচোন। জীৱন্ত দুৰ্গা মানে কোনো প্ৰতিমাৰ দুৰ্গা নহয়, ইয়াত মানুহে নিজেই সাজি কাচি নিজেই ওলাব, গতিকে এইটো অকণমান বেলেগ ধৰণৰ বুলিও ক'ব পাৰি। এয়া হৈছে তেওঁলোকৰ আধ্যাত্মিক গুৰু। এয়া হৈছে ব্ৰহ্মকুমাৰী মিউজিয়াম, তাৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ইয়াৰ প্ৰতিখন ছবিয়ে বৰ্তমান সময়ৰ পৰিস্থিতিখিনি খুব সুন্দৰকৈ দাঙি ধৰিছে। ইয়াৰ শেষত মাত্ৰ এটা কথাই বুজোৱা হৈছে যে আমি যি কৰ্মই কৰিম সেই সকলো কৰ্মৰ ফল এই পৃথিৱীত আমি জীয়াই থকাৰ সময়খিনিতেই পাম। এই ছবিখনৰ জৰিয়তে এটা কথাই মই বুজি পালোঁ যে মানুহৰ বেয়া গুণবোৰ আমি নিজেই নিজৰ যিখিনি বেয়া গুণ সেই গুণখিনি আমি সংযম কৰি চলাটো খুবেই প্ৰয়োজনীয়। এইজোপা হৈছে জেনেলজিকেল ট্ৰী। মোৰ ভিডিঅ'ত স্পষ্টকৈ উঠা নাই, তথাপিও কৈ দিওঁ এজোপা গছ আছিলে। এইডোখৰতে কওঁ যে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কমেণ্ট কৰি জনাবলৈও নাপাহৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে তাত কিছু মানৱীয়তা আৰু একতাৰ আভাস দিবলৈ চেষ্টা কৰিছে। এয়াই হৈছে আমি খুবেই অপেক্ষা কৰি থকা জীৱন্ত দুৰ্গাৰ প্ৰদৰ্শন। ইয়াতে কিছু কিতাপৰ বিপণী ওলাইছে, তাতে কিতাপ চালোঁ, চাই পেলাই ময়ো এখন কিতাপ কিনি ল'লোঁ। তাৰ বিষয়ে জানিব পৰাকৈ তেওঁলোকৰ কিতাপ উলিওৱা হৈছে। ইয়াতে নাও এখনো আছে, গতিকে কোনোবাই যদি যায় তেন্তে তেওঁলোকে চাই আহিব পাৰিব।
ইয়ালৈ যিসকল আহিব বিচাৰে শান্তি বিচাৰি তেওঁলোক আহিব পাৰে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।